হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি আমি গৈ আছোঁ মন্দিৰলৈ। আপোনালোকে গম পাইছে চাগে নিশ্চয়, আজি আমাৰ দেহাজনীৰ জন্মদিন। সেই উপলক্ষে ভাবিছোঁ এগছি বন্তি আৰু এভাগ শৰাই দিম বুলি। সেয়ে আমি তিনিওজন গৈ আছোঁ। আকৌ আমি লগ পাম মন্দিৰত। আমি আহি পালোহিয়া। এতিয়া নন্দীৰ ওচৰত প্ৰথম সেৱা কৰি তাৰপিছতে আমি বন্তি জ্বলাম, কাৰণ মেইন যিভাগ মন্দিৰ তাৰ ভিতৰত বন্তি জ্বলাবলৈ দিয়া নহয়। এয়া আমি বন্তি জ্বলাইছোঁ। বন্তি জ্বলাই তাৰপিছত আমি ভিতৰলৈ যাম। এতিয়া আমি যাম ভিতৰলৈ। এয়া চাওক, এইফালে আছে গণেশ বাবা। আমাৰ দেহাই প্ৰণাম কৃষ্ণ কৰিছে। আৰু ইটো চাইডে আছে হনুমান বাবা, আৰু মাজতে এয়া আছে শিৱ বাবা। আমি এতিয়া ভিতৰত গৈ পেলাই সেৱা জনাম। আপোনালোকেও যাতে আশীৰ্বাদ কৰে, আমাৰ দেহাজনী ভালে কুশলে ডাঙৰ দীঘল হয়, আহিব লগা দিনকেইটা ভালে কুশলে যায়। আপোনালোকো যাতে ভালে কুশলে থাকে তাৰেই কামনা কৰিছোঁ। ভালকৈ মই আপোনালোকক দেখাব নোৱাৰিলোঁ, তাৰ কাৰণে ক্ষমা কৰিব। নেক্সট টাইম আকৌ দেখাবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে বাই বাই।